কাইলৈ এক্সাম আছে কিবা আছে মনিকে ফোন এটা কৰি লওঁ মনি ঐ কাইলৈ কি এক্সাম আছে আমাৰ ইনঅৰ্গেনিক মই ফিজিকেল বুলি ভাবিছিলোঁ একো নাই ইনঅৰ্গেনিকটো আৰু মইহে আৰু 2 ঘণ্টা কৰিম বাছ হৈ যাব তোমাক চিন্তা কৰিবলগীয়া নাই 2 ঘণ্টা কৰিম এনেকুৱা পানীৰ মতন আনচাৰ মুখস্থ হৈ যায় ঠিক আছে মই টপ কৰিব লাগিব মই সঁচাকৈ এইবোৰ এবাৰ টপ কৰিব এইখন মাজত মই কুৱেশ্যন পেপাৰ চল্ভ কৰিছিলোঁ সেইখন হ'ব আৰু এইখন এখন বুক এইখনৰ পৰা চাব লাগিব এইখনৰ পৰা ভাল হ'ব এইখন মোৰ একদম ডাইৰেক্ট প্ৰডাকশ্যনৰ পৰা বৰ্ডৰ প্ৰডাকশ্যনৰ পৰা এইখনৰ পৰা চবাকে কোনেও নাজানিব মই কেনেকৈ দিলে নহয় ফোন কৰি হেল্ল' আৰে মই একো কাইলৈ ইনঅৰ্গেনিক আছে নি মইতো সেইটোও নাজানো কাইলৈ যে ইনঅৰ্গেনিক আছে তই কি পঢ়িবি আৰু আৰু নাই মই এটাও ইয়াৰ ভিতৰত নাই পঢ়া বাকী একো মোৰ বুকেই নাই মোৰ ওচৰত একো বুক নাই মোৰ ওচৰত নোটছো বনোৱা নাই মই একো নোটছে নাযায় নাই একোৱেই নাই মোৰ ওচৰত এবাৰ ফেইল হৈ আজি লগতে এবাৰ ফেইল চেছ মই তই চিন্তা নকৰিবি নাই নাই ঠিক আছে দে পাৰিম নাই বাৰু ইমানখিনি পঢ়িবলৈ আছে পাৰিম নাই বাৰু সঁচাকৈ মোৰ মন ভয় লাগিছে কি ইমানখিনি পঢ়িবলৈ আছে মই কি কৰোঁ বাৰু বহুত ভয় লাগিছে মোক বচাবা আৰু মোক বচাবা মোক প্লিজ বচাবা মোক এইবাৰ যদি মোক বচাই দিয়ে মই নেক্সট টাইমৰ পৰা ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট দিনাখনৰ পৰা ভালকৈ পঢ়িম একদম ফাৰ্ষ্ট দিনাখনৰ পৰা ভালকৈ পঢ়িম এই এডমিশ্যন ল'লোঁ আহিয়ে লগালগ পঢ়িম কিন্তু এইবাৰ মোক যেনে তেনে পাছ কৰাই দিবা মই ইমানখিনি কিতাপ চাম এটাও নোৱাৰোঁ কিন্তু এইবাৰ কথা দিছোঁ মই আহি এডমিশ্যন ল'লোঁ এই ৰিচিপ্ট ল'লোঁ আহি লগালগ পঢ়িম প্লিজ মোক এইবাৰ পাছ কৰাই দিবা মোক প্লিজ পাছ কৰাই দিবা প্লিজ প্লিজ কি কৰিছ নাই হোৱা এটা কুৱেশ্যনো মই নাজানো এটাও নাজানো চিন্তাও কৰা নাই তহঁতি আছই নহয় আৰু কি চিন্তা কৰিম কচোন তহঁতৰ পৰা চাম এনেওতো ৰোল নম্বৰ 2 আগত মোৰ পাছত চিন্তা কি হয় সেইবোৰ বাদ দে না মই নতুনকৈ ইনফৰ্মেশ্যন এটা পাইছোঁ নহয় ডৰেমনৰ নবিতাৰ মাজত কিবা এটা চলি আছে নবিতাৰ জানো জানো নে সেইবোৰ বাদ দে ৰাজু আৰু চুক্তিৰ মাজত কিবা এটা চলি আছে ঠিক আছে লেটেষ্ট নিউজ এটা শুন প্ৰেৰণাই অনুৰাগক সঁচাকে ভাল পায় নাচবলৈ কৈছিলে নহয় দিদা মইনো কি জানো যিটো দেখিছো সেইটোহে কৈছো সেইবোৰ বাদ দে না বাৰিছৰ নহয় চিজন আহিছে নহয় চিজন 2 কি ধুনীয়া লাগিছে জানো না টিজাৰ একদম কেনেকুৱা ক্লাছ মজা লাগিছে একদম কি এক্টিং কৰিছে ৰে আৰু শৰ্মাটো যে ইমান কিউট ন ডেম কিউট তাৰপিছত আৰু এখন তাৰপিছত মই শুনা মই অল বাৰ আছে মেণ্টেলখন চালো তই চোৱা নি মই কাহিনীটো কৈছিলো সেই ফাৰ্ষ্ট চিনত এনেকুৱা দেখুৱাই কাহিনীটো কৈছিলো সেই ফাৰ্ষ্ট চিনত এনেকুৱা দেখুৱাই কেইটা বাজিলে ইটছ 5:10 অ'কে মই পুৰা ভালকৈ পঢ়িব লাগিব একদম ফুল্লি কনচেনট্ৰেশ্যন আৰু
পুৰা পঢ়িম আৰু এইবাৰ মই টপ কৰিবই লাগিব এইবাৰ আগৰ নিচিনা হ'ব এইবাৰ মোক ভাল ৰিজাল্ট লাগে সীমা আই নিড বেটাৰ ৰিজাল্টছ A few moments later. কিবা এটা খাই আহোঁ ফিলটো বনালো 5:45 এতিয়া 5:45 পৰা এনেকে পঢ়িনো কি লাভ 6টা বজাত পঢ়িম শাৰ্প 6টা বজাত পঢ়িম তেতিয়াহে বেছি ফিল আহিব এতিয়া নহয় পুৰা শাৰ্প 6টা পৰা সেইটো ভাল হ'ব এতিয়া ফুল্লি ফ্ৰেছ এতিয়া মই পঢ়িম কেইটা বাজে আৰে 6টা 5 হৈ গ'ল নহয় এই এনেকে পঢ়িব নোৱাৰি 5 মিনিট গুচিয়ে গ'ল এতিয়া আৰু পঢ়ি কি লাভ আৰু এটা কাম কৰিম একদম কাৰেক্টলি 7টাৰ পৰা পঢ়িম ওকে 7টাৰ পৰা পঢ়িম গোটেই অল সেট পুৰা সব হৈ যাব এতিয়া অলপমান পাবজি খেলিম 2 hours later. হাৰিলো দে এতিয়া আৰু পঢ়ো আৰু অনলি 8:30 হৈছে অনলি এ আৰু আধা ঘণ্টা খেলিব পাৰিলো এই আহি গ'লে যেতিয়া পঢ়িয়ে লওঁ অকণমান কাইলৈ ফেইল কৰিবি নহ'লে অলপমানতো A few moments later. 9টা বাজিলে আমাৰ এবাৰ কি ভাল বনাইছে চিকেন বনাইছে নি ৰাতিপুৱা চিকেন আনি দিছিলোঁ চিকেন বনাব পাৰে আকৌ বনাই লাও ভাজি বনাইছে চাগে আৰু লাও অ' মা ভাতৰ লগত কি বনাইছা চিকেন ঠিক আছে চিকেন বনাইছে এটা কাম কৰিম তোৰ খাই ন তাৰপিছত ভালকৈ পঢ়িম চিকেন এটা ভালকৈ পঢ়াই নহ'ব ঠিক আছে কি টেষ্টি আছিলে আজি ভাতখিনি খাই ভাল লাগিলে অ'কে ৰাইট বেক টু ষ্টাডি ইমান বৰ এইবোৰ কোনে যে বনালে নহয় কেইটা বাজিলে 10:30 এটা কাম কৰো এটা পঢ়িলে ইনো ব্ৰেইনত নোসোমাই গো ভালকে চিৰিয়েল দুখনমান চাই